হাতহৰি সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ উদ্যোগত আৰু দক্ষিণ বৰসজাই দুৰ্গা মন্দিৰ ন্যাসৰ সহযোগত ২৩তম বৰ্ষৰ বাবে সদৌ অসম ভিত্তিক দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি দক্ষিণ বৰসজাই দুৰ্গা মন্দিৰ ন্যাসে মুছাবিৰুল হকক সম্বৰ্ধনা জ্ঞাপন কৰে। হাতহৰি সামাজিক সাংস্কৃতিক সংস্থা অনুষ্ঠানৰ সভানেত্ৰী ডক্টৰ মন্দিৰা বৰুৱাৰ লগতে তেখেতৰ সতীৰ্থসকলে সংবাদ মাধ্যমৰ আগত এনেদৰে ভাষ্য প্ৰদান কৰে। এইটো ২০০২ চনৰ পৰা চলি আহিছে। এইটো আমাৰ আজি অকল হাতহৰিয়ে ইয়াত অনুষ্ঠিত কৰা নাই, আমি দুটা অনুষ্ঠান লগ লাগি কৰিছোঁ। হাতহৰি সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থা আৰু দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ এইটো ন্যাস, আমি তেওঁলোকৰ সহযোগত আজি অল আছাম ভিত্তিত দিহানাম প্ৰতিযোগিতা ইয়াত বৰ্তমান চলি আছে। নতুন প্ৰজন্ম উপকৃত হ'ব লাগিব। আকৌ দিহানাম প্ৰতিযোগিতাৰ নামেইটো জীৱত পৰম গতি দিয়ে। প্ৰথম কথা শৃংখল কৰে, সমাজ এখন ব্যক্তিৰ উৎকৰ্ষ সাধন কৰে। গতিকে আমি ভাবোঁ আমাক গুৰুজনাই দেখুৱাই থৈ গৈছে নহয়, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ দেৱৰ পৰা আৰম্ভ কৰি আমাৰ মহান পুৰোধা ব্যক্তিসকলে যিটো আমাক ৰাস্তা দি গৈছে, সেই ৰাস্তাটোৱে সাংস্কৃতিক উপাদানেহে সমাজ এখন শৃংখল হয়, সমাজ এখন সুন্দৰ হয়। গতিকে আমি তাৰে এয়া নামমাত্ৰ প্ৰচেষ্টা চলাইছোঁ আৰু নতুন প্ৰজন্ম উপকৃত হ'ব বুলি আমি আশাবাদী। আচলতে বহুত অনুষ্ঠান আছে অসমত, বহুতে বহুত ভাবি আছে আজিকালি মানে ধৰা এটা প্ৰতিষ্ঠিত নিজকে হেৰি কৰাৰ মানুহবিলাকে প্ৰয়াস কৰি আছে, কিন্তু দিহানাম বস্তুটো আমাৰ কলিকালত মানে নাম ধৰ্মই মানে সৰ্বধৰ্ম বুলি কৈ আছে। সেইকাৰণে আমাৰ অনুষ্ঠানটোৱে হাতহৰিয়ে মানে যাতে নিজৰ ল'ৰা ছোৱালী বা সমাজখনত আমি ল'ৰা ছোৱালীবিলাকত মানে আধ্যাত্মিক দিশত আগবঢ়াই নিব পাৰোঁ, সেইকাৰণে দিহানাম প্ৰতিযোগিতাটো পতা হৈছে। কিন্তু ভৱিষ্যতে অদূৰ ভৱিষ্যতে মন্দিৰা বৰুৱাই সেইখিনি কল্পনা ৰাখিছে মনত, কৰিব পাৰে আৰু সহযোগিতা আমি নিশ্চয় কৰিম। তেনেকুৱা হ'লে বিহুটো অলৰেডি হৈ গৈছে, এইখিনিও কৰিম বুলি আমি ভাবি আছোঁ। আৰু আমি কোৱাতকৈ আমাৰ যিসকল শ্ৰেষ্ঠ দিহানামৰ ওপৰত তেখেতসকলে কোৱাটো বেছি ভাল হ'ব। আৰু বিশেষকৈ এই ক্ষেত্ৰত আমাৰ মহাপুৰুষ শংকৰদেৱে যিমতে আমাৰ নামৰ প্ৰসংগকে আদি কৰি যি কিছুমান নীতি নিয়মৰ দ্বাৰা বান্ধা আছিল আমাৰ দিহানাম হওক, বৰগীত হওক, সকলোখিনি। কিন্তু এতিয়া এই বস্তুটো যিটো ধৰ্মীয় মাজৰ পৰা ওলাই আহি পেলাই এটা নতুন মানে ৰূপ লৈছে, সেইটো কিন্তু আমাৰ যিসকল ধৰ্মাচাৰ্যসকল তেখেতসকলে এইটোৰ ওপৰত মাত দিয়াটো ভাল আৰু দিছেও ইতিমধ্যে। এইটো এটা অপ্ৰভংশ হৈ গৈছে আমাৰ দিহানামৰ ওপৰত। কিন্তু আমাৰ এতিয়া হাতহৰিয়ে যিটো নীতি নিয়মেৰে আমাৰ দিহানামখিনি সেই অপ্ৰভংশ যিটো বিশৃংখল হৈ গৈছে, তাৰ পৰা আমাৰ সুন্দৰকৈ এটা পোন পথত আনিবৰ কাৰণে যত্ন কৰি আছে। আজিৰ এইটো প্ৰচেষ্টা নহয়, হাতহৰিয়ে এইটো প্ৰচেষ্টা আজিৰ পৰা বহু বছৰৰ আগৰ পৰা, আৰু সেইমতেই হাতহৰিয়ে দিহানামৰ যিটো আমাৰ নতুন যিটো চিন্তাধাৰা সেইটোৰ পৰা আঁতৰি আমাৰ পূৰ্ব মহাপুৰুষে যিমতে যেনেকৈ দিছিলে সেই নীতিমতে যাবলৈ চেষ্টা কৰি আছে। আমি আচলতে প্ৰথমে আমাৰ গ্ৰুপত দিয়াৰ পিছত আমি বেনাৰ লগাওঁ চব ঠাইতে, লগাই পেলাই মানে এইটো প্ৰথম নহয়, আমি আজি ২০০২ চনৰ পৰা কৰি আহিছোঁ। সেইকাৰণে প্ৰত্যেকে মানে এইটোলৈ আশা কৰি থাকে। যিবিলাকে জইন কৰে তেখেতসকলে জানেই আকৌ এবাৰ আহিব পাৰিম নেকি। আকৌ তেনেকৈ ফোন নাম্বাৰ দিয়া থাকে, ফোনত যোগাযোগ কৰে। ফোনত যোগাযোগ কৰাৰ পিছত তেখেতসকলক সকলোখিনি দিয়া হয়, কেনেকৈ কি কৰিব লগা হ'ব। প্ৰতিখন জিলাৰ পৰা আহে। যোৱাবাৰ মঙলদৈ প্ৰথম প্ৰাইজ পাইছিলে, নগাঁও ছেকেণ্ড প্ৰাইজ পাইছিলে। তেনেকৈ গোটেই অসম লৈ আমি কৰোঁ আচলতে, অকল মানে গুৱাহাটীলৈ নহয়। সেইকাৰণে প্ৰত্যেক মানে হাতহৰিয়ে তেনেকৈ উন্নতি কৰি গৈ আছে মন্দিৰা বৰুৱাৰ আণ্ডাৰত। মন্দিৰা বৰুৱাই মানে ইমানখিনি মহিলাক একগোট কৰা কম কথা নহয়, সেইটো সকলোৱে জানে। কিন্তু মন্দিৰা বৰুৱাৰ মৰম চেনেহে সকলোকে একেজৰিয়ে বান্ধি ৰাখিছে। সেইকাৰণে সকলোৱে মানে এই উৎসৱটোত কিবা এটা কৰিম বুলি মানে খুব ভাল পায়। এইটো প্ৰতিযোগিতাই হওক বা কিবা সামাজিক কামেই হওক, মন্দিৰা বৰুৱাক লগত লৈ মানে সকলো বহুত উৎসাহিত। সেইকাৰণে কিবা এটা এই যিটো এতিয়া দিহানাম তেখেতে আমাৰ আগতে এবাৰ বিহু গোটেই ৱৰ্ল্ডত হেৰি কৰিলে, বিহুৰ মানে হেৰিয়ে সৈতে অসম গভৰ্ণমেণ্টে কৰাৰ আগতে আমাৰ হাতহৰিয়ে কৰিছিল, হাতহৰিয়ে নাম কৰিছিলে। তাৰপিছতহে অসম গভৰ্ণমেণ্টে কৰিছে, নহয়নে বাৰু? কিন্তু মন্দিৰা বৰুৱাৰ আণ্ডাৰত মানে আমি বহুত কামেই কৰি থকা হয়। এই অকল যে দিহানাম সেইটো বুলি নহয়, মানে তেখেতে চেষ্টা কৰে যাতে উঠি অহা প্ৰজন্মই সকলো শিকক। আমাৰ যিটো বস্তু গুৰুজনাই দি গৈছে, সকলোৱে যদি আমি তেওঁলোকৰ মাজত বিলাব পাৰোঁ, সেইটো এটা কম কথা নহ'ব। সেইকাৰণে তেখেতে এইবোৰ প্ৰচেষ্টা কৰি আহিছে। দিহানামৰ প্ৰধানকৈ 3টা পুৰস্কাৰ আছে, ফাৰ্ষ্ট পুৰস্কাৰ, ছেকেণ্ড পুৰস্কাৰ, থাৰ্ড পুৰস্কাৰ। এইখিনি মন্দিৰা বৰুৱাৰ মৰম চেনেহতে সকলোৱে তাৰমানে ডনেট কৰিছে,
ফাৰ্ষ্ট পুৰস্কাৰ এজনে দিছে, ছেকেণ্ড পুৰস্কাৰ প্ৰতি বছৰে তেনেকৈ সকলোৱে মৰম চেনেহ কৰি তেখেতৰ মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আমি মানে নিজে কষ্ট কৰিব লগা নহয়, উপজাচি আহি পেলাই দান বৰঙণি আগবঢ়ায়। আৰু আমাৰ যিবিলাক সদস্য আছে মন্দিৰবোৰৰ মৰম চেনেহতে আমি চবেই গোট খুৱাই এটকা দুটকাকৈ গোট খুৱাই হ'লেও আমি মানে অনুষ্ঠানবোৰ পাতোঁ, মানে বিশেষ মাথা মাৰি থাকিব লগা নহয়। আৰু তেখেতে কিমান মহিলা হাজাৰ হাজাৰ মহিলা একত্ৰিত কৰি মানে প্ৰতিজনীকে কিবা এটা নহয় কিবা এটা শিকিবৰ কাৰণে মানে আগুৱাই দিছে। সেইকাৰণে সকলো আমি আনন্দিত আৰু তেখেতৰ আণ্ডাৰতে কাম কৰি আছোঁ, ৰাইজৰো কাম কৰিছোঁ, আমাৰ নিজৰো উন্নতি হৈছে, সমাজৰো উন্নতি হৈছে, আমাৰ সাতসৰীৰো উন্নতি হৈছে। ভাবিছোঁ আৰু এই ধৰ্মৰ আমাৰ দিহানামৰ যোগেদি গোটেই আমাৰ সমাজখন প্ৰবৃত্ত হৈ উঠক, সকলো নতুন প্ৰজন্ম আগবাঢ়ি আহক, ধৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়ক, সেইটোৱে কামনা কৰিছোঁ। সত্য বিশ্বাস আৰু সততাৰে ৰাইজৰ স্বাৰ্থ। নৰ্থ ইষ্ট নিউজ আছাম।